हेलो गाइस मैं आज भिडिओ कत बनाऊँ कत थी किने बनाऊँ देखा आपको सब ये जगह बोलक आरम्भ करो भिडिओ तो ये बनाओ एने ये सीसी कैमेरा लगी है गाइस ये अबे सालो शर्म कर लो शर्म। पहले तुम अपना मोबाइल बाथरूम में ले जाते हो फिर उसके बाद शमशान घाट में बनाओ एने ইয়াতে আকৌ মাটিৰ মাহেকে চব্জি খেতি কৰিছে এইবিলাক বেঙেনা অমিতা কি নাই আদা আছে এটা কলৰ বাগান এই হৰি আমাৰ এখন দগৈ পিছফালে পাকঘৰ টিচনেটো ভিতৰটো দেখাম বাৰু আজি খানা বনোৱাৰ ভিডিঅ' দিম বাৰু চাই থাকক चलो भाई देखो अब मैं क्या करता हूँ পুৰা ফুল ভিডিঅ'টো শেষলৈকে দোকানৰ পিছ চাইডটো এইটো হৈছে আমাৰ পাকঘৰটো চাওক এইটো গেছ চেছ আছে তাৰ তলত আছে চিলিণ্ডাৰ এইবিলাক আলু পিঁয়াজ থোৱা জেগা এইবিলাক কাঁহী বাচন চব অল এভৰিথিং জানেইতো देखा आपने लापरवाही का नतीजा है পাকঘৰত কি থাকে যদি মানুহবিলাক আছে গম পাব নে কি কয় চাই থাকক আৰু পুৰা ন অকণমান মাৰি দিয়ক গাইছ জুবিন দা ন্যায় পাব নে জুবিন দাই গাইছ जनता माफ नहीं करेगी বহুত চিন্তা গাইছ কি ক'ম জুবিন দাই ন্যায় যদি এদিন পায় নহয় সত্য নাম জনাইছোঁ গাইছ ন্যায় লাগে জুবিন দাৰ কাৰণে ভিডিঅ'টো যিমান পাৰ চাই কৰি কিয় নিদিয়ে গাইছ আপোনালোকে বেয়া পায় নেকি কওকচোন বেয়া পালে অকণমান কৰি দিব ভাল পালে অকণমান কৰিব গাইছ समझ रहे हो आप समझ रहे हो গাইছ পাকঘৰটো দেখুৱাই নহয় আজি খানা বনাম কচোন কি আছে কি আছে মানে যোগাৰ কৰিমেই লাহে লাহে এতিয়া এই কাটি লৈ আলু দালি ইয়াতে আছে কণী হাঁহৰ কণী আন্দা খাৱাহে কথা আৰু একদম মজা যেনেকুৱা লেটেষ্ট খানা বনাম চাই থাকক আপোনালোকে মই বনাই থাকোঁ গাইছ মই এতিয়া বস্তুখিনি ধুই ল'ব লাগিব পানী ল'লোঁ দালিত পানী এনেকৈ ধুব লাগিব পূৰা चलो भाई देखो अब मैं क्या करता हूँ কণীকেইটাও ধুব আছে গাইছ বহুত কাম মুঠতে কামো কৰি বেলেগে ভাতো বনাব লাগে গাইছ একদম নকবি আৰু ভাই ইমান কষ্ট জীৱন না আমাৰ নিচিনা কষ্ট কোনো নকৰে গাইছ বহুত কষ্ট গাইছ কৰি কি হ'ব নহয় এতিয়া মই পানী গাড়ী আছোঁ এটা ধুই পেলাই কি চৌকাত পেলাইছোঁ পানী জীৱন এই হৈছে আমাৰ জীৱন গাইছ কাম কৰ ভাত বনাও খা নেকি ৰেচিপি দেখাম আপোনালোকক আলু দালি কণী अबे जल्दी बोल कल सुबह पनवेल निकल কি ধুনীয়াকৈ বনাম নহয় আপোনালোকে দেখাও ভাল লাগব গাইছ ৰেচিপিটো চাই থাকক এইখিনি ৰেডি কৰিব লাগে আদা নহৰু পিঁয়াজ খুন্দা হৈ গ'ল পিঁয়াজটো এনেকুৱা ষ্টাইলত খুন্দিছোঁ আপোনালোকক ট্ৰাই কৰি চাব কেনেকুৱা লাগে কেইপিচমান ৰাউণ্ড কেইপিচমান এনেকৈ ফালি যদি এটা আদা নহৰু কোনবালে ৰেডি কৰি দিছোঁ সেইখিনি হ'লে এতিয়া মালটো মনৰ পৰা আহি যাব মাৰি দিয়ক নাই গাইছ কিনো বেয়া পায় আপোনালোকে ইমান ধুনীয়াকৈ মৰমত কৰি থাকোঁ কথাবিলাক ছাবস্ক্ৰাইবটো কৰি দিয়ক বহুত কষ্ট হয় যে কাম কৰোঁ ভাত বনাওঁ ভিডিঅ' বনাওঁ ৰাতি ৰেডি কৰোঁ গাইছ এই মোৰ জীৱন साला ये दुख का खत्म नहीं होता बे নাই আকৌ ক'ব ভিডিঅ' বনাবলৈ কোৱাই নহয় আমি হয়নে নহয় তেনে বনাই থাকোঁ আৰু মোৰ ভাল লাগে মনত আপোনালোককো দেখাওঁ ক'ত কি চলি আছে দুনীয়াখনত মোৰ দুনীয়াখনত সেইটো দেখাব খোজোঁ আৰু মনৰ কথাবিলাক প্ৰকাশ কৰিব খোজোঁ সেইবিলাক বেয়া মালে নে সেইটো আৰু এটা চিটি মাৰাৰ পিছত নুমেৰি দিলোঁ কণীকেইটাত পানী দিম কণীকেইটা ঠাণ্ডা হ'ব লাগিবতো মানে নহয় তাৰপাছত তেল মাৰিম এতিয়া পানীখিনি আনো চাই এক মগ পানী ঢালি দিম ওপৰত ঠাণ্ডা হৈ যাব ये तो लेटेस्ट न्यूज़ है নে কি ক চাই থাক একদম পূৰা স্পেচিয়েল বনাম একদম ডফ লাগি যাৱাকৈ
দুটা মানুহ একদম চাৰফাল কৰি লৈছোঁ কণী এতিয়া পূৰা তেলত চনচনে ভাজি দিম একদম পূৰা তেলটো গৰম হৈ আছে কণী ভাজা হৈ আছে সেইখন ফ্ৰাই কৰিব লাগিব এতিয়া আৰু হাত মচি আছে এনেকৈ কাট পেঞ্চিল ওলা এটা পেল দিছে আপুনি কিয়া পিঁয়াজ ভাজিয়ে দিলোঁ আৰু পিঁয়াজ জলকীয়া গাইছ উতল দেখছা না নাই উতল কি ফক ফক ফককৈ উতল মাৰি থাকব এতিয়া ये तो लेटेस्ट न्यूज़ है এই দেখছা না নাই গাইছ পূৰা ফোচ ফোচ উতল মাৰি আছে একদম এই উতলৰ আঞ্জা খাবি আৰু খৰিৰ আঞ্জা হ'লে বেছি তেজ হ'ল হয় গাইছ গেছৰ আঞ্জাটো হ'লেও অলপ বনাব চেষ্টা কৰিছোঁ আৰু ভাল হওক বুলি উতল চাওঁ নাই গাইছ কি ফক ফক ফককৈ উতলি আছে এনেকুৱা ষ্টাইল কি লাল একদম টক টক কৰি খাম ভাতটো বহাই দিম একদম তেলত যদি বিলাহী হ'লে নহয় আৰু মজা হ'লে এইখিনি চাওক ফাৰ্ষ্ট ফিনিচিং আৰু হৈ গ'ল ভিডিঅ'টো ক'তো কাট কুট কৰা নাই দেই গাইজ একদম চব অল য'ত যি কৰি আছোঁ চব কাটা কুটা চব দেখাইছোঁ গাইজ পূৰা চাওক আৰু চাই যদি ছাবস্ক্ৰাইবটো মাৰি দিয়ক আৰু নে কি মজা হৈছে গাইজ মজা সেইটো খাই চাই পেলা লেটেষ্ট তো তেতিয়াহ'লে আজিলৈকে বাই বাই